যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী বৰ্ণালী কলিতা মঙলদৈৰে 2 নম্বৰ মাছগাঁও আজি ইয়াতে জুবিনদাৰ যিখন মিটিং পাতিছে জুবিনদাৰ ন্যায় বিচাৰি আমি ওলাই আহিছোঁ যাতে জুবিনদাই সোনকালে ন্যায় পায় এমাহ পাৰ হৈ গ'ল জুবিনদাই কোনো ন্যায় পোৱা নাই আৰু জুবিনদাক যিখিনি মানুহে নি পেলাই বাহিৰত মানে দোষীগিলাকে শাস্তি পাব লাগে কাৰণ জুবিনদাক বিনা কাৰণত নি তেওঁলোকে যেনেকৈ মানে হেৰি কৰিলে আমি কোনে শান্তি পোৱা নাই কাৰণ জুবিনদাৰ ন্যায় পোৱাটো আমি বিচাৰোঁ সেইকাৰণে আজি আমি সকলো ৰাইজ ওলাই আহিছোঁ জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ আৰু দুখীয়া যাতে ফাঁচি দিব লাগে দুখীয়া যাতে বহুত শাস্তি পায় আন্দোলন চামকানু সিদ্ধাৰ্থ শিখৰ অমিত প্ৰভা তেওঁলোকৰ কাৰণে বিজেপি চৰকাৰে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে মানে হেৰি কৰক ৰাইজক উলিয়াই দিয়ক তেওঁলোকক ৰাইজে যি সিদ্ধান্ত লৈ ল'ব কাৰণ চৰকাৰক আশা কৰিয়েতো ইমান দিন ন্যায় কাৰণে আমি ৰখি আছোঁ এমাহ পাৰ হৈ গ'ল আজিলৈকে কোনো মানে হেৰি কৰা নাই সেইকাৰণে কোনো শান্তিত থাকিব পৰা নাই য'তে ত'তে যেনেকুৱাকৈ হওক জুবিনদাৰ নামত এনেকুৱা কৰি আছে জুবিনদাৰ মিটিং য'তে ত'তে হৈ আছে সেইকাৰণে আমি আজি গোটেইখিনি ৰাইজ ইয়াতে ওলাই আহিছোঁ জুবিনদাই ন্যায় পোৱাটো বিচাৰোঁ বিশ্বাসটো নোহোৱা হৈছে কাৰণ তেওঁলোকে আজিলৈকে একো এটা সিদ্ধান্ত ল'বই পৰা নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই যাতে সোনকালে ন্যায়টো কৰি দিব লাগে তেওঁ যেনেকৈ মানে চবকে কৈ আছে ন্যায় দিম ন্যায়টো সোনকালে কৰি দিয়াটো আমি বিচাৰিছোঁ বিশ্বাস আমাৰ হিমন্ত বিশ্বৰ ওপৰত হেৰাইছে বুলি ক'লেও কোনো এটা ভুল নাই কাৰণ তেওঁ মানুহক এনেই কৈ আছে মিছা কথা কৈ আছে যাতে সোনকালে ন্যায়টো কৰি সকলো ৰাইজক দেখুৱাই দিব লাগে পাৱাৰ আছে কাৰণে সকলো ৰাইজে তেওঁকে মানে হেৰি দিছে কিন্তু তেওঁ বা কিহৰ কাৰণে কৰা নাই তেওঁ যাতে সোনকালে ন্যায়টো কৰি দেখুৱাব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ সোনকালে জুবিনদাৰ ন্যায় বিচাৰিছোঁ জুবিনদাৰ ন্যায়টো সোনকালে কৰি দেখুৱাব লাগে ইচ্ছা কৰিলে পাৰে কিন্তু কিহৰ কাৰণে কৰা নাই সেইটো তেওঁ জানিব আমাৰ ৰাইজৰ আগত সোনকালে ন্যায়টো কৰি দেখুৱাব লাগে আৰু দোষীক শাস্তি বহুত শাস্তি দিব লাগে দোষীক